শিলচৰ কাছাৰ উদাৰবন গাঁও মাজিগ্ৰাম ডিচিৰ বিয়া বহুত ধুনীয়া পেণ্ডেল বনাইছে তেখেতে আৰু 50 লাখতকৈও অধিক গৈছে চাই কিজানি এই পেণ্ডেলটোত কিন্তু বহুত ধুনীয়া কিউট লগা কৰিছে চাই লওক তেখেতৰ পেণ্ডেলটো বহুত ধুনীয়া লাগিছে আৰু আপোনালোকক ভিতৰৰ ফালে দেখুৱাই আছোঁ মানুহৰ ভজন বিয়া ভৱনৰ দৰে পুৰা এনেকুৱা কৰিছে আৰু তেখেতে বহুত ধুনীয়া আৰু চেলুট দিছোঁ তেখেতক এনেকুৱা ধুনীয়াকৈ গাঁৱৰ ভিতৰত এনেকুৱা এটা পেণ্ডেল বনাই তেখেতে গাঁৱৰ মানুহক দেখুৱাই দিছে যে কেনেকুৱা গাঁও মানুহে দেখিবলৈ পালে বহু দিনৰ মূৰত বহু বুঢ়া ডেকা সকলে দেখিবলৈ পোৱা নাছিল কিন্তু এতে ডিচি ছাৰে দেখুৱাই দিলে তেখেতক বহুত বহুত ধন্যবাদ জনাইলোঁ তেখেতে যে এই গাঁৱত এই কামটো কৰিলে কিছুমান মানুহ হ'লে টাউনত বিয়া ভৱনত কৰিলে কিন্তু তেওঁ নিজৰ গাঁৱতে এই বিয়া ভৱনটো বনাইছে বহুত ভাল লাগে এনেকুৱা কিউটকৈ বনাইছে তেখেতে বহুত আৰু আপোনালোকে আৰু কিউট লগা মৰম লগা ভিডিঅ' দেখিবলৈ পাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বহুত ধুনীয়া লাগিছে ৰাতি আৰু দেখুৱাই আছোঁ মই নেক্সট ভিডিঅ'টোত আপোনালোকে আৰু চাবলৈ পাব মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি দিব अभी तो बाकी है